মহাদেশৰে এখন সৰু দেশ, যিখন দেশক ইউৰোপৰ প্ৰিন্স অফ পেৰাডাইজ বুলিও জনা যায়। বন্ধুসকল, এই দেশখন বিখ্যাত কিয় জানেনে? আচলতে এই দেশখনত সূৰ্য মান নাযায়, যাৰ ফলত এই দেশখন সমগ্ৰ বিশ্বতে বিখ্যাত। হয় বন্ধুসকল, ইয়াত যদি আপোনালোকে যায় কেতিয়াও আপোনালোকে দেখা নাপাব যে সূৰ্যটো মাৰ গৈছে। কি আচৰিত নহয়নে? আচলতে এই দেশখন আগতে ছুইডেন আৰু ডেনমাৰ্কৰ সদস্য ৰাষ্ট্ৰ আছিল, আৰু ক'বলৈ গ'লে সেইখন তেতিয়া ৰাষ্ট্ৰ নাছিলে। কিন্তু 7 জুন 1905 চনত এখন স্বাধীন ৰাষ্ট্ৰ হিচাপে খ্যাতি লাভ কৰে। ক্ষেত্ৰফল হিচাপত এই দেশখন বিশ্বৰ 67 নম্বৰত আহে, আনহাতে জনসংখ্যাৰ ফালৰ পৰা এই দেশখন 120 নম্বৰ স্থানত আহে, কিয়নো এই দেশখনৰ জনসংখ্যা মাত্ৰ 54 লাখ, কিয়নো ইয়াত প্ৰায় 47% অঞ্চল জংঘলৰে আৱৰি আছে। আৰু এইটো একেবাৰে ভালো কথা, কিয়নো তাত পৰিৱেশৰ একেবাৰে ভালদৰে সংৰক্ষণ কৰাও হয়। নৰৱে কাৰেঞ্চিটোক নৰঞ্চি বুলি কোৱা হয়, যিটো আমাৰ ভাৰতীয় 7.8 টকা, অৰ্থাৎ তাৰে 1 নৰঞ্চি মানে হ'ল 7.8 টকা। এই দেশখনৰ কোডটো হ'ল +47, যিদৰে আমাৰ ভাৰতীয় ফোন নাম্বাৰবোৰত কোড থাকে +91, ঠিক একেদৰে তাত হ'ল +47। এই দেশখনৰ কেপিটেল হ'ল অশ্লো, আৰু এই অশ্লো ৰাজ্যখন বহুত উন্নত। যদি আপোনালোকে যায় তেতিয়াহ'লে আপোনালোকে ইয়ালৈ গৈ নিশ্চয় আচৰিত হৈ পৰিব। এই দেশখন খনিজ সম্পদৰ পৰা পিছপৰা নহয়, এই দেশখনত খনিজ সম্পদৰে ভৰি আছে। ইয়াৰ উপৰি ইউৰোপৰ আটাইতকৈ বেছি তথা আটাইতকৈ বৃহৎ পৰিমাণৰ তেল আমদানি কৰে এই নৰৱে দেশখনত। কিন্তু আটাইতকৈ আচৰিত ধৰণৰ কথা হ'ল এইটোৱে যে এই দেশখনত ইমানখিনি তেল আমদানি কৰাৰ পিছতো এই দেশখনতে তেলৰ দাম বেছি। নিশ্চয় আপোনালোকে শুনি আচৰিত হৈছে, এখন দেশে ইমান তেল আমদানি কৰে, সেইখন দেশতে বাৰু তেলৰ দাম কিয় বেছি? তেন্তে কৈ দিওঁ যে নৰৱে চৰকাৰে সাধাৰণতে পাব্লিক ট্ৰান্সপৰ্টৰ ওপৰতে বিশ্বাস কৰে, যাতে মানুহে বাছ আৰু বেলেগ ধৰণৰ পাব্লিক ট্ৰান্সপৰ্ট ব্যৱহাৰ কৰক, আৰু তেওঁলোকে নিজা গাড়ী নচলাওক, যাতে প্ৰদূষণ ৰোধ হয়। অৰ্থাৎ তেওঁলোকে প্ৰদূষণৰ ফালৰ পৰাও চকু ৰাখিছে। কি ভাল কথা নহয়নে? ইয়াৰ উপৰি তাৰে প্ৰায় 37% গাড়ীবোৰে হ'ল ইলেক্ট্ৰিক, আৰু সেইবাবে বিশ্বৰ আন দেশসমূহৰ দৰে এই দেশখনে জলবায়ুৰ ওপৰত অলপো চিন্তা কৰিবই নালাগে, কিয়নো এই দেশখন প্ৰকৃতিৰ বুকুতে মজি আছে। হয়, আচলতে এই দেশখনৰ কোনো ধৰণৰ জলবায়ু সমস্যা নাই, কিন্তু বিশ্বৰ সকলো দেশতে জলবায়ু সমস্যা কম বেছি পৰিমাণে আছেই। ইয়াৰ উপৰি এই দেশখন আটাইতকৈ বেছি চি ফুড আমদানি কৰে, অৰ্থাৎ ইয়াৰে বেছিভাগ মানুহে সাগৰীয় খাদ্যহে খায়। ইয়াৰ উপৰি বিশ্বত আটাইতকৈ বেছি কফি খোৱা লোকসকলক আপোনালোকে ইয়াতে দেখিবলৈ পাব। ইয়াত যিমানখিনি কফি এবছৰত খোৱা হয়, এই দেশখনত ধনী লোকৰ স্থান কিমান? তেন্তে কৈ দিওঁ যে এই দেশখন ধনীৰ ফালে প্ৰায় 6 নম্বৰত আছে। ইয়াৰ লগতে এই দেশখন হেপিনেছৰ ক্ষেত্ৰৰ পৰা এই দেশখন বৰ্তমান 4ৰ্থ স্থানত আছে। অৰ্থাৎ এই দেশখনৰ মানুহে বেছিভাগ হাঁহি ফূৰ্তিতে কটায়, তেওঁলোকৰ তেনেকুৱা একো সমস্যা নাই। লগতে এডুকেশ্যনেল অৰ্থাৎ শিক্ষাৰ ফালৰ পৰা তেওঁলোক কোনো ধৰণে কম নহয়। ইয়াৰে শিক্ষা ব্যৱস্থাত বহুতো কম আপোনালোকে প্ৰাইভেট স্কুলসমূহ দেখা পাব, কিয়নো ইয়াত চাৰিওফালে অকল গভৰ্ণমেণ্ট অৰ্থাৎ চৰকাৰী স্কুলহে আছে বুলিয়া পাঠদান দিয়া হয়, যাৰ ফলত এই দেশখনৰ সকলো নাগৰিকেই শিক্ষিত। বন্ধুসকল, আপোনালোকে জানিলে এইটো আচৰিত হ'ব যে এই দেশখনত মেডিকেল সেৱাও সম্পূৰ্ণ বিনামূলীয়া। অৰ্থাৎ যদি আপুনি তাৰে নাগৰিক হয় তেতিয়াহ'লে আপোনাক যিখন মেডিকেলত ভৰ্তি কৰা হ'ব তাৰে সম্পূৰ্ণ মেডিকেল খৰচ চৰকাৰে দান কৰিব। অৰ্থাৎ আপুনি তাত কোনো ধৰণৰ টকা ব্যয় কৰিব নালাগে, আৰু সেইবাবে তাৰে মানুহৰ গড় আয়ু প্ৰায় 85 বছৰ, আৰু এইটো একেবাৰে ভাল কথা। আৰু এই সকলোবোৰ বিনামূলীয়া হোৱাৰ আচল কাৰণটো হ'ল যে তাত জনসংখ্যা একেবাৰে কম, অৰ্থাৎ 54 লাখ। লগতে আপোনালোকে জানিলে আচৰিত হ'ব, যিদৰে আমাৰ ভাৰতবৰ্ষত ৰেপ কৰিলে বা কোনো ধৰণৰ অপৰাধ কৰিলে মানুহক সাধাৰণতে ফাঁচিও দিয়া হয়, ইয়াৰ উপৰি চিৰ জীৱন কাৰাদণ্ড বিহা হয়। কিন্তু নৰৱে দেশখনত একেবাৰে এটা ডাঙৰ অপৰাধ কৰিলেও আপোনাক প্ৰায় 21 বছৰলৈকেহে জেইলত সোমোৱা হ'ব, তাৰপিছত আপোনাক উলিয়াই দিয়াও হ'ব। আৰু এইটো হোৱাৰ আচল কাৰণটো হ'ল যে নৰৱে চৰকাৰে বিশ্বাস কৰে যে এজন মানুহক আৰু এবাৰ চান্স দিব লাগে যে তেওঁ নিজকে পৰিৱৰ্তন কৰিব পাৰে নে নাই। নৰৱে দেশখনৰ বিষয়ে এটা ইণ্টাৰেষ্টিং কথা আছে যে যদি আপুনি তাৰ টিভি চায় তেতিয়াহ'লে আপোনালোকে টিভিটো টেক্স দিব লাগে। ইয়াৰ উপৰি আটাইতকৈ আমোদজনক কথা হ'ল এইটোৱে, নৰৱেত বসবাস কৰা সকলো নাগৰিকৰ চেলেৰি কিমান, অৰ্থাৎ তেওঁলোকৰ মাহিলী দৰমহা কিমান, সেইটো সকলোৱে গম পায়, কিয়নো সেই সকলোখিনি বস্তু এটা ৱেবছাইটতে পাব্লিছ কৰা হৈছে।
হৈছে আৰু সেইটো নৰৱেৰ এটি চৰকাৰী ৱেবছাইট হয় যাৰ ফলত কোনেও কলা টকা অৰ্থাৎ ব্লেক মানি জমা কৰি ৰাখিব নোৱাৰে আৰু এইটো বহুত ভাল কথা তেনে বন্ধুসকল আশা কৰোঁ নৰৱে বিষয় চাগে আপোনালোকে এইখিনি কথা জানি নিশ্চয় ভাল পালে ইয়াৰ উপৰি আগলৈ মই আৰু তথ্য জনাবলৈ নিশ্চয় চেষ্টা কৰিম তেন্তে আশা কৰি ভিডিঅ'টি ইতিমধ্যে লাইক কৰিছে লগতে আপোনাৰ বন্ধুৰ লগত শ্বেয়াৰ কৰিব পাৰে যদি নিশ্চয় শ্বেয়াৰ কৰি দিব আৰু আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' চাই থাকিবলৈ নিশ্চয় আমাৰ চেনেলটি সাবস্ক্ৰাইব কৰি ওচৰৰ ঘণ্টা বাটনটো দবাই দিব